নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 4 বছৰৰ মূৰত মামাহঁতে আমাৰ ঘৰলৈ আহিছে। এতিয়া আহি পালেহি। মামাহঁতক আনিবলৈ যাওঁতে পাপাই লগত এটা কুকুৰা লৈ আহিছিলে। পাছবেলা ভাত পানী খাই বৈ এতিয়া মামায়ে মাংস গুচাই আছে। অৱশেষত কমপ্লিট হ'লগৈ আৰু পেটটো নিজে নিজে বাচি থাকিবা দেই কিবা কৰি থাকা। বাবু বেয়া ফূৰ্তি পাইছে আৰু হয়নে দেহা? দুজনী সোমালে হ'ল পিছদিনাখন আমি আহিছিলোঁ সাঁতুৰিবলৈ বুলি। কিন্তু মাছবিলাক জঁপিয়াই থকা দেখি মামাহঁতে মাছ ধৰোঁ বুলি ক'লে। তাতে ভিতৰৰ পৰা এখন পুৰণা আঁঠুৱা আনি এতিয়া মাছ ধৰি আছে। আছে এনেকুৱা মাছ আৰু কেইদিনমান আছে। সেইজনী বেছি ডাঙৰ সেইজনীতকৈ চফা চফা। আজি আমি আহিছোঁ পাহাৰৰ ফালে, মামাহঁত কাইলৈ যাবগৈ। মই নপৰোঁ বাবু কোচত লোৱা না এনেকৈ পৰিব। নোৱাৰা নোৱাৰা লাহে লাহে আহিব ন ক'ত পাৰিবি লাহে লাহে। ওলমাটোৰ লগত এণ্ট্ৰি লৈ লৈছে আৰু তেওঁলোকে। মাছ থাকিবতো। মোবাইল কৰিব দিব। এই নদীখনতে আমি ফটো মাৰিলোঁ আৰু অলপ ভিডিঅ' কৰি গুচি আহিলোঁ। এতিয়া আমি পাহাৰৰ মেইন ৰাস্তাতে ৰখি অলপ ফটো মাৰি লৈছোঁ, যিহেতু ইয়াতে ধুনীয়াকৈ অসমখন দেখি পাই থাকে। ৰাতিপুৱা এতিয়া মামাহঁতে যাবলৈ ওলাইছে। সোনকালে মায়ে এতিয়া ভাতকেইটা খুৱাই পঠিয়াইছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।